কৃষ্ণ 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 ও হৰি ও ৰাম কৃষ্ণ 19 ছেপ্টেম্বৰ 2025 দিনটো অসমবাসীৰ কাৰণে আটাইতকৈ দুখ লগা দিন। এই দিনটোতে আমাৰ মাজৰ পৰা জুবিন গাৰ্গ নহা হৈ গ'ল। তেওঁ আৰু এই সংসাৰত নাই। এই সংসাৰত তেওঁ সমস্ত মানুহকে তেওঁ ভাল পাইছিল। তেওঁ সংগীতত আবদ্ধ হৈ তেওঁ গীতিকাৰ সুৰকাৰ সকলোতে তেওঁ ইমান পাৰ্গত। আৰু দ্বিতীয়জন জুবিনৰ নিচিনা বোধহয় নোলাবই, কেতিয়াও নোলাবই। সেইজন মহান আত্মা আমাৰ পৰা চিৰ বিদায় লোৱাত আমি মৰ্মাহত হৈছোঁ। আৰু তেওঁৰ কামনাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত কি জনাওঁ, অলপমান ভগৱন্তৰ ওচৰত এটা প্ৰাৰ্থনা জনাইছোঁ। আৰু ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জাৰ মাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়ম নাথ যোগাই ৰাম আমি অচেতন নিয়ম নাথ যোগাই। হে প্ৰভু ভগৱন্তৰ শাস্ত্ৰই সিদ্ধান্ত দিছে যে ব্ৰহ্মা আদি কৰি জীৱ জগতৰ সমস্তৰে মৃত্যু আছে। সেইকাৰণে আমি সমস্তৰে জীৱনৰ মৃত্যু হ'ব। এজন প্ৰভু ভগৱন্তৰহে মৃত্যু নাই। গতিকে এই পৃথিৱীত যোনে আহিছে আমি গুচি যাম। তথাপি আমি দুখ লগা কথা এই প্ৰাৰ্থনা জনাই তেওঁ বিদেশী আত্মাই য'তেই নাথাকক তেওঁ চিৰশান্তি লাভ কৰক, প্ৰভু ভগৱন্তৰ চৰণত ঠাই পাওক। তেওঁ কৃষ্ণ প্ৰভু ভগৱন্তই তেওঁক মংগল কৰাৰ কাৰণে বোলে এটা কৃতাৰ্থ কৰা হৈছে বোলে কৰোণাময় ৰাম কৰোণাময় কৰিও কৃপা যেন উচিত হয় প্ৰভু কৰিও কৃপা যেন উচিত হয় প্ৰভু তোমাৰ চৰণত সেৱা জনাইছোঁ। তেওঁ পৰমাত্মাই চিৰশান্তি কামনা কৰক। কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম।